হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি ফাৰ্ম এখনত লিফটিং কৰিব আহিছোঁ গাইজ, আমাৰ ঘৰৰ ওচৰৰে। চাওক ফাৰ্মখন কিমান ডাঙৰ ফাৰ্ম, চব পিনে অট' ডিংকাৰ লগোৱা হৈ আছে গোটেই ফাৰ্মখনত। খুব ধুনীয়া মেনেজমেণ্টৰ এখন ফাৰ্ম গাইজ। এবাৰত 2500-3000 পোৱালি এইখন ফাৰ্মত ধৰে। খুব ধুনীয়াকৈ মেনেজমেণ্ট কৰে দাদাজনে, আমাৰ ঘৰৰ ওচৰৰে হয়। তেখেতৰ ফাৰ্ম দেখিয়ে মোৰ ফাৰ্ম আইডিয়াবোৰ আহিল মাথাত। তেনেকৈ ফাৰ্মবিলাক ময়ো ষ্টাৰ্ট কৰিলোঁ। এতিয়া আমি প্ৰথম দিনা লিফটিং কৰিলোঁ, আজি ছেকেণ্ড দিন। ইয়াত আৰু 500 পোৱালি আছে। এতিয়া আমি লিফটিং কৰা ষ্টাৰ্ট কৰিম গাইজ। আপোনালোকে ভিডিঅ'টো চাই থাকিব শেষলৈকে। এভাৰেজ কিমান আহিছে মই এবাৰ দুবাৰ নিলে আপোনালোকক কৈ দিম, তেতিয়া গম পাই যাম। প্ৰথম দিনা আপোনাৰ 1 কেজি 700, 1 কেজি 800 এনেকুৱা আহি আছিলে। আজি কিমান আহে আমি এতিয়া 1 কাটামান কৰিলেই গম পাই যাম। ফেন কেইখন দেখিছে গাইজ কেনেকৈ বান্ধিছে ফেনখন। এনেকৈ বান্ধিলে খুব ধুনীয়া। সেই আছে ফেনখন কেনেকৈ ঘূৰি আছে। পোৱালিখিনিৰ বয়সটো গাইজ আজি হৈ গ'ল 42 নম্বৰ দিন। 41 নম্বৰ দিনা আমি লিফটিং কৰিলোঁ, আজি 42 নম্বৰ দিন। আজিৰ এভাৰেজটো কিমান আহে আৰু আমি এতিয়া ওজন কৰা ষ্টাৰ্ট কৰিলেই গম পাম। এতিয়া আমি মুৰ্গী ধৰা ষ্টাৰ্ট কৰি দিলোঁ গাইজ। এয়া চাওক আমি এবাৰত 25টা ভৰাইছোঁ 1 কাটাত। এতিয়া আমি ওজন কৰিম, আপোনালোকে চাই থাকিব। এয়া প্ৰথম কাটা লৈ যাবলৈ ওলাইছোঁ। ফেন কেইখন খুলি দিলে ন? তো গাইছ এয়া চাওক, এয়া প্ৰথম কাটা লৈ গৈ আছে আমাৰ যদু আৰু বাবু মিলি। এতিয়া ছেকেণ্ড কাটা মই আৰু মোৰ লগত আৰু এজন আছে, আমি দুইটা মিলি আনিম। এয়া চাওক ফাৰ্মাৰ দাদা, তেখেতে জালনা লগাই আছে। মই আহি পালোহি, পোৱালি ওজন কৰিছোঁ গাইছ। এতিয়া এজন আমাৰ ছাৰজন লিফ্টাৰ ছাৰ, তেখেতে মোৰ ফাৰ্মলৈ আহিয়ে থাকে। মোৰ লগত খুব বেষ্ট বন্ধু তেখেত। তো গাইছ এতিয়া বাজি গ'ল 9:30। চাওক এতিয়া লাইট জ্বলাই দিলে ফাৰ্মৰ ভিতৰত। চব খালী একদম লাষ্ট আৰু 1 খাচা হ'ব। আৰু 25টা মানে আৰু 1 খাচা আছে ব্ৰইলাৰ নিলে একদম পূৰা চাফা। আজিৰ ডিউটি শেষ। আমি এনেকৈ গোটেইকেইটা গাঁৱৰ ল'ৰা এনেকৈ একেলগে গাঁৱতে কিবা এটা এনেকৈ টাইম পাছ নহয়, এটাকৈ কাম কৰি কিবা এটা কৰি থাকোঁ আমি আৰু। সেই লাষ্ট 25টা দৌৰাই ধৰিব লাগিব এতিয়া। ফাৰ্মখন চাওক গাইছ ডাঙৰ আছে আৰু পূৰা অট' ডিংকাৰ লগাই ৰাখিছে, পূৰা 5 লাইন। মেনেজমেণ্ট কিন্তু তামাম। চাওক গাইছ আজি মই ফাৰ্মখন খালী কৰি দিলোঁ, ইমানে পোৱালি ছোৱালী নাই, লাষ্ট 1 কাটা আছে। ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ গাইছ। এটা লাইক কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগ পাম অন্য এটা ভিডিঅ'ত। বাই বাই, গুড নাইট। কি হ'ল, ডিষ্টাৰ্ব দিছে নেকি? কেনেকুৱা লাগিছে লিফটিং কৰি? বঢ়িয়া, একদম পূৰা খালী হৈ গ'ল। ফাইনেলি চাওক গাইছ কি তামাম লাগিছে ফাৰ্মখন। 5 লাইন দেখিছে, 5 লাইন লগাই ৰাখিছে একদম ডিংকাৰ। ফিডাৰবিলাক চব খুলি দিলে বাৰু এতিয়া। চলক